ঘৈণীয়েকে সন্তানটো নষ্ট কৰিব বিচাৰিছিল, কিন্তু গিৰিয়েকে নষ্ট কৰিবলৈ। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভালনে? আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকৰ মাজলৈ ধৰ্ষিতাৰ পত্নী দ্বিতীয় খণ্ডটি লৈ আহিছোঁ, আৰু এই খণ্ডটোতে মই সমাপ্ত কৰিম বুলি ভাবিছোঁ। চাওঁচোন কিমান ভিডিঅ'টো দীঘল হৈ গ'ল। ঠিক আছে, আৰু যদি আগৰ খণ্ডটো আপোনালোকে চোৱা নাই তেন্তে মোৰ লিংকটো মই তলত দি দিম, আপোনালোকে চাই ল'ব। ঠিক আছে, তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে কৈছোঁ, মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰক আৰু মৰম চেনেহ মোক উৎসাহিত কৰক। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লাষ্টখিনি মই কৈছিলোঁ, সেই আগৰ খণ্ডটোত মই কৈছিলোঁ কি যে তাই বমি কৰিছিল, মানে তাই প্ৰেগনেণ্ট হৈছিল। এতিয়া প্ৰেগনেণ্ট হ'ল, কাক ক'ব, কি ক'ব, কাক কেনেকৈ কি ক'ব? কাৰণ তাই ধৰ্ষিতা আছিল, ধৰ্ষণ কৰিছিল। তাই বিয়া নোহোৱা আগতে তাইক ধৰ্ষণ কৰা হৈছিল, আৰু এতিয়া বিয়াৰ হোৱা এসপ্তাহৰ পিছত তাই প্ৰেগনেণ্ট হ'ল। কাক কি ক'ব কথাখিনি? তাই ভয় কৰিছে, লাজ কৰিছে। তাৰপিছত ৰাতি তাই প্ৰায় কান্দি থাকে, ৰাতি তাই বহুত কান্দি থাকে। তেতিয়া গিৰিয়েকে তেতিয়া মনত ভাবে এই কিয় কান্দি থাকে, আৰু তেতিয়া মনত আৰু এটা কথা ভাবিছে গিৰিয়েকে, যদি মই তাইৰ জীৱনৰ পৰা আঁতৰি যাওঁ, যদি তাইক মই আঁতৰাই খেলোঁ মোৰ পৰা, তাইৰ জীৱনটো কি হ'ব, ক'ত যাব, কি কৰিব? আৰু লগে লগে গিৰিয়েকে ঘৈণীয়েকৰ চকুৰ পানী মচি দিলে, মচি দি দুইখন হাতেৰে তাইক সাৱটি ধৰিলে, আৰু লগতে কৈছে তাইক, এই পাগলী, মই আছো নহয় তোমাৰ লগত, মই তোমাৰ লগত সদায় থাকিম। আৰু লগে লগে ঘৈণীয়েকে অকণমান সাহস পালে, গিৰিয়েকৰ কথাটো শুনি ঘৈণীয়েকে অকণমান সাহস পালে। আৰু কিছুদিন পিছতে ঘৈণীয়েকে গিৰিয়েকক কৈছে, হেৰি, মই আপোনাক ঠগোৱাৰ পিছতো আপুনি মোৰ লগত কিয় এনে আচৰণ কৰি আছে? মানে ভালকে আচৰণ কৰিছে, আৰু ধুনীয়াকে কথা বতৰা কৰিছে, নিজৰ ঘৈণীয়েকৰ নিচিনা। মনত এইবিলাক একো ভাবি থকা নাই, ভাবিছে যে মনত আগতে যিখিনি হৈ গ'ল সেইবিলাক একো ভাবি থকা নাই। এইটো নতুন এটা জীৱন দিছো, যেতিয়া গিৰিয়েকেতো দিছে নতুন এটা জীৱন। তাই কিয়নো বেয়া আচৰণ কৰি, তাকে ঘৈণীয়েকে সেইখিনি কথা কিয় আচৰণ কৰি আছে বুলি সুধিছে। তেতিয়া গিৰিয়েকে এটাই উত্তৰ দিছে, সেইটো তোমাৰ ঠগোৱাটো আছিল এটা নিয়তি, আৰু মই সেই নিয়তিবিলাকক মুচিব বিচাৰো। ঘৈণীয়েকে সন্তানটো নষ্ট কৰিব বিচাৰিছিল, কিন্তু গিৰিয়েকে নষ্ট কৰিবলৈ নিদিলে। কাৰণ এটা কাৰণেই দিয়া নাই, গোটেই কথাবোৰ মানি লৈছে গিৰিয়েকে। তাই ইমানখিনি দুখ কষ্ট কি হৈ যোৱাৰ পিছতো, ধৰ্ষণ কৰাৰ পাছতো ঘৈণীয়েকক গিৰিয়েকে মানি লৈছে। কিন্তু সিমানখিনি কথা মানি লোৱাৰ পাছতো সেই সন্তানটো কিয় নষ্ট কৰিব দিলে? গিৰিয়েকে নষ্ট কৰিব নিদিলে। বিয়াৰ প্ৰায় 7-8 মাহৰ পাছত, সন্তানটো যেতিয়া জন্ম হওঁ টাইম চমু চাপি আহি আছে, তেতিয়া তাইৰ বহুত কষ্ট হৈছে, দুখ হৈছে। তাইও জানে, গিৰিয়েকেও জানে যে সন্তানটো গিৰিয়েকৰ নহয় বুলি। গিৰিয়েকে জানে সন্তানটো মোৰ নহয় বুলি, তাৰ ভিতৰতো মানি লৈছে। আৰু সন্তানটো জন্ম হ'ল। জন্ম হোৱাৰ পিছত কিন্তু সন্তানটো মৃত্যু হ'ল। এগৰাকী মাতৃয়ে এটা সন্তানক বচাবৰ কাৰণে জীৱন যুঁজ কৰি থাকে, কিন্তু যেতিয়া সন্তানটো জন্ম হোৱাৰ লগে লগে সন্তানটো মৃত্যু হ'ল। এগৰাকী মাতৃৰ কিমান দুখ হ'ব পাৰে এটা সন্তান জন্ম হোৱাৰ লগে লগে যেতিয়া মৃত্যু হ'ল। আপোনালোকে জানে, ময়ো জানো, কিন্তু কি কৰিব, কপালত লিখাই আছে। বন্ধুসকল, যদি আপোনালোকক ইয়াৰ পিছৰ পাৰ্টটো লাগে তেন্তে তলত কমেণ্ট কৰক আৰু লাইক কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে ছাবস্ক্ৰাইব কৰক, মৰম দিয়ক, চেনেহ দিয়ক। আৰু আজিলৈ বিদায়। আৰু নেক্সট পাৰ্ট লাগে নে নালাগে আপোনালোকে তলত কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ বিদায়।